বিশেষকৈ ই ৰিক্সাকেইখনে মানে চাইড দিবে নাখোজে ধৰ লেম্বৰগিনি চলাই আছে গৰু চৰু ৰাস্তাই চাস্তাই দি বৃন্দাবন পাচ্ছি এই ৰাস্তাতে Good morning guys, welcome back to my another vlogs. So আজি 5 ছেপ্টেম্বৰ so দেওবাৰ ঘৰতে আনাই আছিলোঁ so ওলাই আহিলোঁ ভিডিঅ' এটা শ্বট লওঁ বুলি আজি কেইদিনমান শ্বট লোৱা নাই so এইটো ভিডিঅ' কেতিয়া আপলোড হয় সেইটো গম নাপাওঁ কিন্তু 5 ছেপ্টেম্বৰ আজি ৰেকৰ্ড কৰি আছোঁ গাইজ আজি 5 ছেপ্টেম্বৰ so টিচাৰ ডে so মোৰ তৰফৰ পৰা মোৰ প্ৰত্যেকজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা প্ৰণাম তেওঁলোকৰ কাৰণে আজি ধৰক এইখিনি ষ্টেপ পাইছোঁ কি কৰিব পাৰিছোঁ ধৰক কিমানখিনি কি কৰিছোঁ এইটো গম নাপাওঁ কিন্তু তেওঁলোকৰ কাৰণে আজি ধৰক বিশেষকৈ আখৰ চিনিব পাৰিছোঁ বা ধৰক সাম্য জ্ঞান যোনখিনি মোৰ ধৰক সাম্য জ্ঞান সেই জ্ঞানখিনি মই ধৰক তেখেতসকলৰ পৰাই পাইছোঁ আৰু মই ভাবোঁ মোৰ প্ৰথম শিক্ষাগুৰু মোৰ মা চ' ধৰক আজিৰ এই দিনত চ' মালৈ মোৰ শ্ৰদ্ধা প্ৰণাম কিবা এটা কামত যাই আছোঁ চ' কি কাম ধৰক কিবা এটা বেলেগ কাম আছে চ' মানুহ এটাক লগ কৰিব লাগে মানুহটোক লগ কৰি দিওঁ সেইকাৰণে ভাবলি আনা বোলে হ'লেও যিহেতু কেমেৰাটো অন কৰি দিওঁ চ' সেইকাৰণে কেমেৰাটো অন কৰি ল'লোঁ চ' ধৰক ভাল ভাল ট্ৰিপ যাব পৰা নাই ভাল ট্ৰিপ যাম এই ধৰক এইটো মাহৰ 10-15 তাৰিখৰ ভিতৰত এটা ট্ৰিপ যোৱাৰ কথা চলি আছে যদি যেতিয়া ফিক্স হয় আপোনালোকক জনাই দিম বেলেগ ভিডিঅ'ৰ জৰিয়তে ক'ত যাম এতিয়ালৈকে ফিক্স হোৱা নাই দাৰাগাঁও যোৱাৰ কথা আছিল কিন্তু দাৰাগাঁও বৰ্তমান বন্ধ কৰিছে চ' ক'ত যাম ঠিক হোৱা নাই গৰু চৰু ৰাস্তাই চাস্তাই দি বৃন্দাবন পাচ্ছি এই ৰাস্তাতে তোৰ গাটা এইগিলা ফিচাৰী খান্দাই ভাল লাগিলে ৰাস্তা যিটো গাটা মানে এইগিলা ৰাস্তাত যদি ফিচাৰী খান্দা যায় বঢ়িয়া মাছ ডাঙৰ হ'ব আচল কথা কি ৰাস্তাটো অলপ বেয়া হ'লে প্ৰব্লেম মানে কেতিয়াবা অচিনাকি মানুহ আহিলে ধৰক কিছুমানে স্পীডতো আহে না আহিলে মানে কি হয় যদি এই ৰাস্তাত সেই হয় বহুতকেইটা প্ৰব্লেম হয় যা নহওক বিশেষকৈ বহুত দিনৰ মোৰ ৰ'দটো দিছে এইকেইদিনটো বৰষুণ ৰ'দটো দিলে ভাল লাগে অলপ ধৰক ওলাই আহিবও ভাল ৰেইনকোট পিন্ধি ওলাই আহিব অলপ টান আৰু বিশেষকৈ ভিডিঅ' চিডিঅ' কৰিব নোৱাৰি ফাইনেলি ৰাস্তাটো অলপ ভাল পালে কি হ'ব আগে ছাগাল দেউৰে মানুহ দেউৰে চিৰি দেউৰে চলি দেউৰে হে জটো পটো গাইজ হেৰি মানে যিটো কামত আছোঁ কামটো অল কমপ্লিট এতিয়া ধৰক চবেইতো চিনিয়ে পায় নলবাৰীৰ চবতকৈ ফেমাছ ৰেষ্টুৰেণ্ট চ' বলক কিবা এটা ভোজন কৰি লওঁ গাইজ ফাইনেলি চব কাম ক্লিয়াৰ এতিয়া মানে প্ৰণীতাত সোমালোঁ চ' কিবা এটা ভোজন কৰোঁ চ' চাওঁ কি খাঙৰ তাত দিলোঁ বাৰু চ' আহিব আহি পেলাই দেখাই আছোঁ ফাইনেলি তাৰ পৰা ওলালোঁ এতিয়া যাওঁ গাড়ীখন বহুত ৰ'দত আছিল আৰু ধৰক কথা নাই মোৰ চিটটো সিমান এটা গৰম নাপায় গাড়ীখন উলিয়াই লোৱাটো এটা ফাইনেলি গাইজ প্ৰদিনদাৰ পৰা ওলাই আহিলোঁ
এতিয়া আৰু অলপ কাম আছে চ' তাকে লাগি যাই আছোঁ চাউণ্ডটো কিমান আহি আছে গম নাপাওঁ কাৰণ বতাহ দি আছে সেইকাৰণে আৰু বহুত ডাঙৰ ডাঙৰকৈ কথা কৈ আছোঁ শুনিব পাৰছি না পাৰা নাই সেইটো গম নাপাওঁ চ' চাই থাকক একদম জাগাত যাই লগ পাই আছোঁ ফাইনেলি গাড়ীৰ আহি পালোঁ ঘগ্ৰাপাৰ চ' আমি যাই আছোঁ কিবা এটা কামত অলপমান আগত চ' আহোঁতে বাৰু ইপিনে ঘৰত যাওঁ চ' বলক ইয়াৰ পৰা নলবাৰী ডিষ্ট্ৰিক্ট শেষ ত' ইয়াৰ পৰা ডিষ্ট্ৰিক্ট পৰা কামৰূপ ত' একো নাই বৰ্তমান ইণ্টাৰ ডিষ্ট্ৰিক্ট খোলা দিছে সেইকাৰণে ধৰক যাব পাৰি ত' আগতে অহা নাছিলোঁ এইকেইদিন এতিয়া ধৰক খোলা দিয়াৰ কাৰণে আহিলোঁ ত' চাই থাকক ভিডিঅ'টো একদম শেষক লাগি ইয়াৰে পৰা গুৱাহাটী 56 কিলোমিটাৰ ৰঙিয়া 5 কিলোমিটাৰ বাইহাটা 22 কিলোমিটাৰ ৰং চাইডত গাড়ী আহি আছে দেখছি না কথা বল লাজ নাই তাৰ ৰং চাইডত গাড়ী চলৈ ফাইনেলি গাড়ী তেলটো ভৰাও এখন সদায় সদায় খুৱাব লাগে খানলৈ মই ওলাই হয় ভুল সদায় খালী হৈ থাকে ত' ফাইনেলি গাড়ী তেল ভৰা কমপ্লিট এতিয়া মানে অলপমান কিবা এটা কামত যাই আছোঁ বাজাৰৰ ভিতৰ এই যে ৰাস্তাটো দেখছি এইপিনে মানে হেৰি যাব পাৰি গ্ৰাছলেণ্ড যাব পাৰি চ' ভিডিঅ' এটা বনাম মাজতে কম দিনৰ ভিতৰত বনাম আজি নহয় কম দিনৰ ভিতৰত আহি আছোঁ গ্ৰাছলেণ্ড গাইজ মই মানে যদি মানে ক'ব আহোঁ না ৰেলৰ মানে এইকেইডাল পৰে কিন্তু আজি কি বা কপাল ভাল পৰা নাই দেখোঁ ৰাতিপুৱা উঠিবা কাৰ মোক দেখিছিলোঁ যাৰ মোক দেখিছিলোঁ আজি ভালে দেখিছোঁ দেই বহুত ভিৰ গাইজ ৰাস্তাত ধৰক বহুত ভিৰ বিশেষকৈ ই ৰিক্সা কেইখনে মানে চাইড দিবা নাখায় ধৰক লেম্বৰগিনি ই চলাই আছে ফাইনেলি মানে চব কাম ক্লিয়াৰ চ' এতিয়া যাই আছোঁ ঘৰত চ' ভিডিঅ'টো ধৰক কিমানখিনি কি কৰিব পাৰিছোঁ সেইটো গম নাপাওঁ মানে এইভাগে বেছি ধৰক গাড়ীৰ চাউণ্ডটো বহুত আৰু নইজটো বহুত আহি থাকে সেইকাৰণে মানে ক্লিপ বেছি লোৱা নাই চ' এইটো ভিডিঅ' বেছি আৰু দীঘল নকৰোঁ ঘৰত যাম যাওঁতেনো কি দেখাম আৰু হেন হেন চ' ধৰক এইটো ভিডিঅ' ইমানতে ইন কৰোঁ চ' এতিয়া বাজিল 2টা ঘৰত লাগি যাওঁ ৰাতিপুৱা ওলাই গৈছিলোঁ মিনিমাম ধৰক 10টা বজাত এতিয়া 2টা বাজি চাউণ্ডটো কিমান ভালকৈ আহি আছে সেইটো গম নাপাওঁ কাৰণ ধৰক বহুত বতাহ মাৰি আছে এনেও গাড়ীত ধৰক বতাহটো থাকেই না চ' ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব ভিডিঅ'টো শ্বেয়াৰ নিশ্চয় কৰিব চব চিলড্ৰেন ডাটা বাই বাই জয় অসম